हेलो दोस्तों, आज मैं লৈ আহিছো হোৱাটছআপৰ এটা নিউ আপডেট। আপুনি বডি চাই আকৌ ভয় নকৰিব, এইটো মোৰ ছাগলী বডি হয়। তো আজি মই মেইন কথালৈ আগবাঢ়ো। আজি মই লৈ আহিছো হোৱাটছআপৰ এটা নিউ আপডেট। হয়, যিসকল বন্ধু বান্ধৱীয়ে নেজানে হোৱাটছআপৰ এই নিউ আপডেটটো, সেইসকলে বহুত কষ্ট ভুগি আছে হয় চাগে, হয়নে? আপোনাৰ যদি বয়ফ্ৰেণ্ডে কিবা ফটো বা ভিডিঅ' পঠিয়াইছে, আপুনি হোৱাটছআপত চাব পাইছে, কিন্তু আপোনাৰ গেলাৰীত সেভ হোৱা নাই, হয়নে? আপোনাৰ ফেমিলিৰ কোনোবাই আপোনাক জৰুৰী কিবা ডকুমেণ্ট পঠিয়াইছে হোৱাটছআপত, কিন্তু আপুনি হোৱাটছআপতহে চাব পাইছে, কিন্তু সেইটো নিজে গেলাৰীত সেভ হোৱা নাই। কিন্তু আগতে হোৱাটছআপত যিকোনো ফটো বা ডকুমেণ্ট বা ভিডিঅ' পঠিয়ালে আগতে অট'মেটিকলি গেলাৰীত সেভ হৈ গৈছিল, কিন্তু আজিকালি সেনেকুৱা হোৱা নাই। ঠিক মোৰো সেই প্ৰব্লেমে হৈ আছিলে। এই কেইদিনমান মই বহুত আমনি পালোঁ, তাৰপিছত মই বহুত চাৰ্চ কৰি চালোঁ, তাৰপিছত মই বিচাৰি উলিয়ালোঁ যে কিয় হৈছে। তাৰপিছতহে মই গম পাইছোঁ যে হোৱাটছআপৰ এটা নিউ আপডেট আহিছে বুলি। মোৰো সেই তেনেকুৱা হৈছিলে। মোক হোৱাটছআপত কোনোবাই কিবা এটা পঠিয়াই মই হোৱাটছআপত চাব পাওঁ, গেলাৰীত যেতিয়া বিচাৰি যাওঁ মই গেলাৰীত নাপাওঁ। তো মই তাৰে আজি সমাধান লৈ আহিছোঁ। আপোনালোকৰো যদি ঠিক সেনেকুৱাই হৈছে তেনেহ'লে মোৰ এই ভিডিঅ'টো চাওক, আপোনাৰ 101% ঠিক হৈ যাব। এইটো মই ফুল বিশ্বাসত কৈছোঁ, বডি কি মজবুতি के साथ, হয়নে বন্ধু? তো বলক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। তো মই আপোনালোকক বুজাবৰ কাৰণে মই মোবাইল স্ক্ৰীনলৈ লৈ যাওঁ। মই মোবাইল স্ক্ৰীন থ্ৰ দি আপোনালোকক বুজাম। তো গাইজ, মই মোবাইলটো পোনপ্ৰথমে হাতত লৈ ল'লোঁ। এতিয়া আপোনালোকে এই মোবাইলত 3টা ছেটিং আপুনি চেক কৰিব লাগিব, নতুবা অন কৰিব লাগিব। হয়তো আপোনাৰ এই ছেটিং অফ হৈ আছে। তো মই আজি এই 3টা ছেটিঙৰ কথা ক'ম। আপুনি সেই 3টা ছেটিং যদি অন ৰাখে, তেতিয়াহ'লে আপোনাৰ এই প্ৰব্লেম, হোৱাটছআপৰ যি প্ৰব্লেম দেখাইছে, এইটো একেবাৰে চিয়ৰ বুলি ক'লে চিয়ৰ, একেবাৰে চিয়ৰ আৰু ক'বই নালাগে। যদি চিয়ৰ নহয়, আপুনি মোক কমেণ্টত কৰি জনাব। তো বলক, প্ৰথমতে আপুনি কি কৰিব লাগে গম পায়নে? প্ৰথমতে আপুনি প্লে ষ্টৰত গৈ কিনি আপোনাৰ হোৱাটছএপটো আপডেট মাৰিব দিছে নেকি সেইটো প্ৰথমে চেক কৰি ল'ব লাগিব। সেইটো কেনেকুৱা চেক কৰিব আপুনি? বহুত লোকে নেজানে নহয়। আকৌ নতুন আজিকালি হোৱাটছআপ ইউজাৰ ওলাইছে, সিহঁতে নেজানে নহয় আপডেট কেনেকৈ মাৰে। তো মই আপোনালোকক দেখাই দিছোঁ। আপুনি প্লে ষ্টৰত যাব, মোবাইল ডেটাটো অন কৰি কিনি আপুনি প্লে ষ্টৰত যাব। তো মই প্লে ষ্টৰত আহি গৈছোঁ। প্লে ষ্টৰত অহাৰ পিছত আপোনালোকে সাৰ্চ বাৰত হোৱাটছআপ টাইপ কৰি দিব। তো মই হোৱাটছআপ টাইপ কৰি দিলোঁ। তো গাইজ দেখিছেনে, মোৰ হোৱাটছআপটো ওলাই পৰিছে, কিন্তু মোক ইয়াত আপডেট মাৰিব দিছে। মই এতিয়ালৈকে আপডেট মৰা নাই। যদিহে মই আপডেট নেমাৰোঁ, তেতিয়াও মোৰ এই প্ৰব্লেম দেখা দিব। তো আপোনালোকৰ যদি আপডেট মাৰিবলৈ দিছে, তেন্তে আপুনি অতি সোনকালে, অতি শীঘ্ৰেই আপডেটটো মাৰি ল'ব, তেতিয়াহে আপোনাৰ এই ছেটিংবোৰ অন কৰিব পাৰিব। তো মই প্ৰথমে আপডেট মাৰি লৈছোঁ। আপডেটত ক্লিক কৰি দিলোঁ। আপডেটত ক্লিক কৰাৰ পিছত মোক অলপ সময় ৰৈ দিব লাগিব। তো দেখিছেনে গাইজ, মোৰ আপডেট মৰা সম্পূৰ্ণ হ'বলৈ হৈ আছে। এতিয়া 76 পাই আছে। 100 হ'লে মোৰ আপডেট মৰা কাম সম্পূৰ্ণ হৈ যাব। তাৰপিছত মই আকৌ 2টা ছেটিং আপোনালোকক কেনেকুৱা অন কৰে মই দেখাই দিম। তো ফাইনেলি হোৱাটছআপটো আপডেট মৰা হৈ গ'ল। এতিয়া মই আপোনালোকক আৰু 2টা ছেটিংলৈ আগবঢ়াই লৈ যাওঁ। তো মই ইয়াৰ পৰা হোৱাটছআপটো অন কৰিছোঁ, মানে অপেনত ক্লিক কৰিছোঁ। আপোনালোকেও ঠিক সেই অপেনত ক্লিক কৰি দিব। অপেনত ক্লিক কৰাৰ পিছত মোক এনেদৰে ইণ্টাৰফেচ দেখা দিছে, হয়নে? তেতিয়া আপুনি কি কৰিব? অপেন কৰাৰ পিছত আপুনি ওপৰৰ ৰাইট ছাইডত 3 ডটৰ চিন দেখিছে, তাত এবাৰ ক্লিক কৰিব। তাত গৈ আমাক এটা ছেটিং কৰিব লাগিব, সেইটো হ'ল 2 নম্বৰ ছেটিং। তো মই ইয়াত এবাৰ ক্লিক কৰিছোঁ 3 ডটত। 3 ডটত ক্লিক কৰাৰ পিছত আপুনি ডাইৰেক্ট তলত দেখা পাব ছেটিংছ। আপুনি ছেটিংছত এবাৰ ক্লিক কৰি দিব। ছেটিংছত ক্লিক কৰাৰ পিছত আপুনি ডাইৰেক্ট চাৰ্টত আহি যাব। চাৰ্ট, তো চাৰ্টত এবাৰ ক্লিক কৰি দিছোঁ মই। চাৰ্টত ক্লিক কৰাৰ পিছত আপোনালোকে চাইছেনে মিডিয়া ভিজিবিলিটি? মোৰ এই মিডিয়া ভিজিবিলিটিটো অন হৈ আছে।
আপোনালোকৰ হয়তো অফ হৈ থাকিব পাৰে। অফ হ'লে মানে এইটো যদি মিডিয়া ভিজিবিলিটি যদি আমি অফ কৰি থওঁ, যেনে মই অফ কৰি দিলোঁ এতিয়া মই অফ কৰাৰ পিছত মোক যদি কোনোবাই হোৱাটছআপত কিবা এটা পঠিয়াই ভিডিঅ' বা ফটো, তেতিয়াহ'লে মই হোৱাটছআপত চাব পাম, কিন্তু অলপ সময়ৰ পিছত চালে হোৱাটছআপতো নাপাওঁ, লগতে মোৰ গেলেৰীটো ছেভ নহ'ব ভিডিঅ' বা ফটোটো। তো আমাক সদায় এই মিডিয়া ভিজিবিলিটিটো অন কৰি থ'ব লাগিব। তো আমাক সদায় কি কৰিব লাগিব, এই মিডিয়া ভিজিবিলিটিটো অন কৰি থ'ব লাগিব। তো মই অন কৰি থৈ দিছোঁ। তো মোৰ দ্বিতীয় ছেটিংটো হৈ গ'ল, বৰ্তমান দ্বিতীয় ছেটিংটো হৈ গ'ল। কিন্তু এতিয়া যিজনেহে আপোনাক কিবা ফটো বা ভিডিঅ' পঠিয়াইছে, আপোনাৰ বয়ফ্ৰেণ্ডেই হওক বা আপোনাৰ ফেমিলি মেম্বাৰেই হওক বা আপোনাৰ ফ্ৰেণ্ডেই হওক, তো সি যিটো নম্বৰে আপোনাক ভিডিঅ' বা ফটোজ পঠিয়াইছে, হয়নে, কিন্তু সেইটো নম্বৰত পঠিওৱা ভিডিঅ' বা ফটো আপোনাৰ গেলেৰীত ছেভ হোৱা নাই। তো আপুনি আৰু এটা ছেটিং অন কৰিব লাগিব, তৃতীয় ছেটিং, সেইটোৱে হ'ল লাষ্ট ছেটিং। সেইটো কিন্তু আপোনাক প্ৰত্যেক নাম্বাৰতো কৰিব লাগিব। যোনটো নম্বৰত দিয়ে আপোনাৰ অসুবিধা হৈছে, সেই নাম্বাৰবোৰত আপুনি সেই ছেটিংছটো ইউজ কৰিব পাৰিব। তো তাৰ বাবে আপুনি আকৌ হোৱাটছআপত যাব লাগিব। তো চোৱা বন্ধু, মোৰ এই হোৱাটছআপত কিমান ফ্ৰেণ্ড ওলাইছে দেখিছেনে? এতিয়া মই ইয়াত চেক কৰিম, এজনৰ ছেটিং কৰি দেখাম। তো একেবাৰে ওপৰটো মাই, সেইটো মানে মোৰে আৰু এটা মোবাইলৰ নম্বৰ। তো মই তাতে এবাৰ ক্লিক কৰিছোঁ। তাত ক্লিক কৰাৰ পিছত আপুনি ওপৰত যি লগো আছে, তাৰ হোৱাটছআপৰ লগত যিজনে আপোনাক ভিডিঅ' বা ফটো পঠিয়াইছে আৰু তাৰ ভিডিঅ' ফটোবোৰ নাহিছে, তো তাৰ হোৱাটছআপৰ লগো দেখাইছে ওপৰত বা ডিপি, তাতে এবাৰ ক্লিক কৰিব। ক্লিক কৰাৰ পিছত তাৰ ডিপিটো ওলাই পৰিব। ওলাই পোৱাৰ পিছত তলত দেখিছেনে আই বটাম, তো আপুনি এই আই বটামত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপুনি তলত আহিব। তলত আহি ইয়াত দেখিছেনে মিডিয়া ভিজিবিলিটি, ইয়াতো আছে, যিটো আপুনি প্ৰথমে তাত ছেটিং কৰিলে সেইটোৱে ইয়াত মিডিয়া ভিজিবিলিটি আহিছে। তো আপুনি এই মিডিয়া ভিজিবিলিটি ক্লিক কৰি আপুনি ডিফল্ট ইয়েছত টিক লগাব, যিটো মোৰ লগোৱা আছে। আপুনি যদি ন বা ইয়েছত লগায়, তেতিয়াহ'লে আকৌ কিন্তু আপোনাৰ হোৱাটছআপ গণ্ডগোল। তো আপুনি ইয়াতে লগাব, কিন্তু ইয়াত লগাবলৈ বহুত মানুহৰ অসুবিধা হৈছে, কাৰণ নিউ আপডেট আহিছে। তো আপুনি ইয়াত লগাব হ'লে প্ৰথমে কি কৰিব লাগে, ডিছপিয়াৰিং মেছেজ সেইটো অফ কৰিব লাগিব। মই যদি ইয়াত অন কৰি দিওঁ, চোৱা মই ডিছপিয়াৰিং মেছেজটো মই অন কৰিছোঁ তলৰটো। তো মই যদি ইয়াত অন কৰি দিওঁ, ধৰি লওক 24 ঘণ্টা, এতিয়া মই 24 ঘণ্টাত অন কৰি দিছোঁ। মোক যদি হোৱাটছআপত কোনোবাই কিবা এটা পঠিয়াই মোক, তো মই এই যিজন বন্ধুৰ মই এতিয়া লগতো ক্লিক কৰিলোঁ, সি যদি মোক কিবা এটা পঠিয়াই ভিডিঅ' বা ফটো, তেতিয়াহ'লে মোৰ মোবাইলত কিন্তু 24 ঘণ্টাৰ কাৰণেহে থাকিব আৰু অট'মেটিকলি ডিলেট হৈ যাব। যদি মই ইয়াত 7 ডেইজত লগাই দিওঁ, তেতিয়াহ'লে কিন্তু মোৰ 7 দিনলৈকে থাকিব, আকৌ নিজে ডিলেট হৈ যাব। তো আপুনি বুজি পালে চাগে এই কথাটো, যে আপুনি 24 ঘণ্টা লগালে 24 ঘণ্টাই থাকিব তাই পঠিওৱা ফটো ভিডিঅ', আৰু 7 দিন যদি ক্লিক কৰি 7 দিনে থাকিব, আৰু 90 দিনত যদি আপুনি লগাই দিয়ে তেতিয়া 90 দিনহে থাকিব। তো আপুনি যেতিয়া এইটো 7 দিন বা 24 দিন 90 দিনত যদি আমি টিক লগাই কিনি থয় আপুনি, তেতিয়াহ'লে কিন্তু সিমান দিনৰ কাৰণেহে তাৰ ফটো বা ভিডিঅ' আপোনাৰ মোবাইলত ৰৈ থাকিব, গেলেৰীত নেযায়। তো আপুনি সদায় এইটো অফ কৰিব লাগিব। যদি এইটো আপুনি অন কৰি যদি তাত যায় মিডিয়া ভিজিবিলিটিত, মই আহিছোঁ ধৰক, আপুনি দেখা দিছেনে কি ওলাইছে, মেছেজ ইন দিছ চাৰ্ট আৰ ছেট টু ডিছপিয়াৰ টু হেল্প কিপ মিডিয়া প্ৰাইভেট, ইট ইজ নট অটো ছেভ টু ইয়ৰ ডিভাইচ গেলেৰী। দেখিছেনে এনেকৈ ওলাই পৰিব। সেইকাৰণে আপুনি প্ৰথমে তাত অফ কৰি ল'ব। কোনটো অফ কৰিব লাগিব জানিলেনে, ডিছপিয়াৰিং মেছেজ। তো মই এইটো এতিয়া অফ কৰি দিম। অফ কৰাৰ পিছত আকৌ মই তাত যাম মিডিয়া ভিজিবিলিটি। এতিয়া দেখিছেনে মোৰ এই অপশ্যনটো ওলালে, ডিফল্ট ইয়েছ আৰু ইয়েছ ন'। প্ৰথমে যদি সেইটো আপুনি অন কৰি থৈ দিয়ে ডিছপিয়াৰিং মেছেজটো, তেতিয়াহ'লে কিন্তু আপোনাৰ এই অপশ্যনবোৰ ওলাই নপৰিব। তো এই তিনিটা যদি আপুনি ভালকৈ ছেটিং কৰে, ভালকৈ চাই আপোনাৰ মোবাইলত, তেতিয়াহ'লে 100 to 100% আপোনাৰ হোৱাটছএপ চিয়'ৰ ছাকচেছ হ'ব।